পুনৰবাৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে চিৰিং চাপৰি ব্লগটো। তো আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে। Besok ya kan lagi. Ini sering sapuri suami dia apa tiba? Kalian dong. Kalian dong. Ini kan sekarang ini. Ayo. Ini salah tiba bro. Ayo halus. Ini sering sapuri suami dia apa tiba? Sudah nanti kok kena. Kalau kita suara kita bukan di dalam itu biar kita boleh kita mana ini dalam budaya saya apa mana lagi ini kita dalam mana ini semua orang itu ya bukan masalah yang ini masalah ini ya bagi boleh itu karena saya suka dengan itu ya bukan masalah yang ini masalah ini tanam semua ya ini dia kalau gabung suami Ini
যেতিয়া নেকি মই যাব সেইকাৰণে কৈছোঁ এইভাবে আমার বেশি বসু এখানে এইভাবে আমি বেশি গেছো
স্থিতি কৰা
Thank you.
সপোন ওলাই কেনেকুৱা লাগিছে প্ৰগ্ৰাম? বঢ়িয়া মজা মজা। ধুনীয়া প্ৰগ্ৰাম চেনেলটো চাব, আপোনালোকে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিম নতুন নতুন ভিডিঅ' আহি থাকিব আৰু দেখিছোঁ ধন্যবাদ ছাবস্ক্ৰাইব কৰি থৈ দিয়া আছে ধন্যবাদ ধন্যবাদ নটিফিকেশ্যন আহি থাকে ধন্যবাদ। ডিব্ৰুগড় চিৰিং চাপৰি প্ৰগ্ৰাম হোৱাৰ পিছত জ্যোতিকাই মোক কিবা এটা মোৰ চেনেলৰ যোগেদি ক'ব বিচাৰিছে। খুব ভাল লাগিছে, বহু দিনৰ মূৰত লগ পালোঁ। আচলতে আমি একেলগে একেখন জেগাতে মানে দীঘলৰং বাগানৰ ডাঙৰ হোৱা বহুত দিনৰ মূৰত লগ এইফালে পাইছোঁ। দাদা আছে দাদাও আছে, খুব ভাল লাগিছে। আৰু তেওঁ আৰু দীঘলৰং টি ষ্টেটৰো হয় জ্যোতিকা, আৰু সেইকাৰণে মই কিবা এটা আজি প্ৰগ্ৰামৰ পিছত হ'লেও মই তাইৰ পৰা কিবা এটা জানিব বিচাৰিলোঁ। আৰু তোমাৰ কোৱা আৰু জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হ'ব অকণমান থূৰতে কৈ দিয়া চমুকৈ। এনেই মই সৰুৰ পৰাই গীত গাওঁ, সৰুৰ পৰাই ষ্টেজ প্ৰগ্ৰাম কৰোঁ যদিও মাজে মাজে এৰা ধৰাকৈ হয়, তাৰমানে পঢ়া শুনাটো আছিলেতো। তাৰপিছত বহুতখিনি ষ্ট্ৰাগল কৰি আছোঁ, এতিয়াও কৰি আছোঁ, আগতেও কৰিছিলোঁ। জাৰ্ণিটো ভালেই গৈ আছে। প্ৰথম গানটো কি আছিলে? প্ৰথম যদি কোনোবাই লিখি দিছে বা নিজে প্ৰথম এটা আদিবাসী গীতেই আছিলে, জীয়াধুনীৰ গীত, মহন্ত দুৱৰাই লিখা গীতটো গাইছিলোঁ। তাৰপিছত লাহে লাহে এনেকৈ গান পাৰি গ'ল। তাৰপিছত মই মৰম লগাই গীতটো গাইছিলোঁ। সেই গীতটোৰ পৰা অকণমান ফেভৰেট গান হয়। জনপ্ৰিয় লাভ কৰিছোঁ। তাৰপিছত লাহে লাহে ডিজেল গাড়ী আৰু বহুতখিনি অসমীয়া গানো দুটামান উলিয়াইছে। হয়, হয়। নামকেইটা কি আছিলে? অসমীয়া গীতো কৰি আছোঁ, তুমি যদি লগ দিয়া, তুমি যদি লগ দিয়া আৰু আপোনালোকে নিশ্চয়কৈ মই স্ক্ৰীণত দি দিম জ্যোতিকা বৰুৱা, আপোনালোকে কণ্টেক্ট কৰিব। আৰু আমাৰ মেনেজাৰ বিমল বৰুৱা মেনেজাৰ আছে, তেখেতৰো মই নম্বৰ দি দিম। আৰু বিশেষকৈ জানদা পাতি গ'লে দুচা দিবা, তেখেত স্পেচিয়েলি এই যিটো বেণ্ড আছে বেণ্ডৰ মানে তেওঁ মেইন মানুহ হয় বুলি ক'ব লাগিব, জান বৰুৱা। আৰু এটি কথা কওঁ, সঞ্জিত দাসৰ এটা ব্লগ চেনেল আছে, SD ব্লগ আছাম। যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব দেই, আৰু সোনকালে মোৰ চেনেলটো গ্ৰ' কৰিব লাগে। আপোনালোকৰ সহযোগ লাগিব। নিশ্চয়কৈ ধন্যবাদ জনালোঁ, আপুনি ৰিকুৱেষ্ট কৰি দিয়া। নিজৰ চিনাকি নিজে দিয়াতকৈ কোনোবাই যদি বেলেগ হয় খুব ভাল লাগে ধন্যবাদ। জানমণি দা, আপোনাৰ লগতো বহুত দিনৰ পিছত লগ পালোঁ। জ্যোতিকা দেৰি হৈছে ন? ঠিক আছে, মই সামৰিছোঁ। বন্ধুসকল, আপোনালোকে চেনেলটো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব। আৰু এইজন দাই লাষ্টত কিবা কেনেকুৱা লাগিলে প্ৰগ্ৰাম চাই আপোনাৰ? ভাল লাগিলে, ভাল লাগে।